হেল্ল' ফ্ৰেণ্ডছ, মোৰ ছোৱালীলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক কিছু বস্তু দেখুৱাম। মই একচুৱেলি যি ভাল পাওঁ তেনেকুৱা বস্তু আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম। এতিয়া আহক তেতিয়াহ'লে আপোনালোকে আজি বস্তুখিনি দেখাওঁ। একচুৱেলি কি কৰি ভাল পাওঁ মই দেখাই আছোঁ। এইবিলাক কোনোবাই চাগে পঢ়ে, ময়ো পঢ়োঁ। এইবিলাক হয় বিস্ময় আপোনালোকে কোনে কোনে পঢ়ে? হয়তো ভিডিঅ' চোৱা বহুতে পঢ়ে, গম পায়। মই যিবিলাক বিস্ময় সাধাৰণতে পঢ়োঁ আপোনালোকক এনেকৈ পূৰা ছেভ কৰি ৰাখোঁ। এটা বহু আছে আৰু বহু আছে, কিন্তু ইয়াত কমচে কম 20-30খনমান আছে। কলেজ জীৱনৰ পৰা, যেতিয়া কলেজ একচুৱেলি মেট্ৰিক পাছ কৰিলোঁ তাৰ পিছৰ পৰাই সাধাৰণতে বিস্ময় পঢ়োঁ। বিস্ময় বুলি নহয়, আৰু বহুত তেনেকুৱা আছিলে। মায়াও পঢ়োঁ, মনত মায়াও আছে। তেনেকুৱা মায়া আছে। তাৰপিছত আৰু আগতে কিছু আলোচনী আছিলে, যেনেকৈ ৰহস্য, প্ৰান্তিক, তেনেকুৱা আলোচনীবিলাক প্ৰায় পঢ়োঁ। তাৰপিছত কিছু সাধুকথাও আছে মোৰ লগত, মই কালেকশ্যন কৰি থৈছোঁ সাধুকথা। মই সাধুকথাও যে পঢ়োঁ, এইবিলাক সাধুকথা হয়। কেইবাখনো সাধুকথা আছে মোৰ লগত, কালেকশ্যন কৰা হয়। একচুৱেলি কিতাপৰ মই কিছু কালেকশ্যন কৰোঁ। এতিয়াও মোৰ লগত বহুখিনি কিতাপ আছে। more than 500 বুকছ আছে মোৰ লগত, পুৰণি হওক নতুবা তাৰ লগত আৰু কিছু মই পঢ়োঁ। এইবিলাক পঢ়োঁ, জীৱনী, যিবিলাক একচুৱেলি ক'ব গ'লে সাহিত্যিকবিলাক হওক, বিদগ্ধ যিবিলাক ব্যক্তি আছিলে তেওঁলোকৰ বিষয়ে জীৱনীবিলাক কালেকশ্যন কৰোঁ। মানে যিবিলাক বুক হয়, যেনেকৈ এইখন বিষ্ণু ৰাভাদেৱৰ, তেনেকুৱা, বা এইখন বাৰাক ওবামাৰ, তেনেকুৱা আৰু আছে। এইখন ওমৰ হায়ামৰ, তেনেকুৱা অসমৰ প্ৰায়বিলাক আছে। যেনেকৈ এখন জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ, তেনেকুৱা যিবিলাক কিতাপ আছে এইবিলাক কালেকশ্যন কৰোঁ, কালেকশ্যন কৰি পঢ়োঁ। আৰু উপন্যাসো পঢ়োঁ। উপন্যাসবিলাক আজি নেদেখুৱাওঁ, বহুত উপন্যাসৰ কালেকশ্যন আছে মোৰ লগত। বিশেষকৈ ৰঞ্জু হাজৰিকাদেৱৰ বহুখিনি বুক আছে। ৰঞ্জু হাজৰিকাদেৱৰ বুক বুলি ক'লে আগতে এনেকুৱা আছিলে যে যেতিয়াই কিতাপৰ দোকানত যাওঁ প্ৰথমে সোধোঁ যে ৰঞ্জু হাজৰিকাদেৱৰ কিবা কিতাপ ওলাল নেকি। গতিকে তেওঁৰ বহুত কিতাপ পঢ়িছোঁ মই। 100তকৈও বেছি চাগে কিতাপ পঢ়িছোঁ, মই গণিব নোৱাৰিম বাৰু। কিন্তু মোৰ চবতকৈ বেছি ভাল লাগিছিলে এই বিস্ময়বিলাক কালেক্ট কৰি। আপোনালোকৰ লগত যদি বিস্ময় আছে শ্বেয়াৰ কৰিব। কোনে কোনে বিস্ময় পঢ়ি ভাল পায় চাব। বিশেষকৈ তাতে কিছু যেনে চেণ্টু দা ছিৰিজৰ গল্পবিলাক ভাল লাগে। আৰু এটা বস্তু মই একচুৱেলি পঢ়িও ভাল পাওঁ আৰু কালেক্ট কৰিও ভাল পাইছিলোঁ, আছে তেনেকুৱাও বুক আছে। বিশেষকৈ ডেল কাৰ্নেগীৰ বুকবিলাক, বা যিবিলাক মটিভেশ্যনেল, মানে আমি সাধাৰণতে কিছুমান আত্মবিশ্বাস কৰা নতুবা নিজকে কিছু সংশোধিত কৰা যিবিলাক কিতাপ আছে সেইবিলাক পঢ়ি বিৰাট ভাল পাওঁ। তেনেকুৱা অলৰেডি বহুত আজিকালি কিতাপ ইংৰাজীৰ পৰা অসমীয়ালৈও অনুবাদ হয়। গতিকে সেইকাৰণে আমাৰ বেছি সুবিধা হয় যে কিতাপ একচুৱেলি অসমীয়াতো পঢ়িব পাৰোঁ যদি কোনোবাই ইংৰাজী নাজানেও। গতিকে বহুত ভাল কিতাপ আছে, বহুত কিতাপবিলাকো আছে, ৰহস্যময়ী বুকবিলাকো আছে, ডাঙৰ ডাঙৰ সাহিত্যিকবিলাকৰ। তেনেকুৱা আজিৰ এই ভিডিঅ'টিত আপোনালোকক কিছু মই ভাল পোৱা বস্তু দেখাবলৈ চেষ্টা কৰিলোঁ। হয়তো বহুতৰ লগত মিলিব পাৰে, বহুতোতো কিতাপ ভাল পায়, বা নিউজ পেপাৰ। এতিয়াতো নিউজ পেপাৰ খুব মানে সাধাৰণতে কমি গৈছে ক'ব গ'লে। আগতেতো নিউজ পেপাৰ প্ৰায় পঢ়িছিলে। এতিয়া আমি যিটো আৰু ইণ্টাৰনেটৰ যুগ, মোবাইলতে নিউজ পাই যাওঁ। গতিকে সিমান পেপাৰ পঢ়াও নাযায়, বিশেষকৈ মোৰো, কাৰণ নিউজটো আমি ইণ্টাৰনেটতে পাওঁ নতুবা টেলিভিশ্যনতে পাওঁ। গতিকে তেনেকুৱা। গতিকে ইয়াৰ পৰা বিশেষকৈ যিবিলাক সৰু সৰু ল'ৰা ছোৱালী আছে তেওঁলোকলৈ, অভিভাৱকসকললৈ বিশেষভাৱে অনুৰোধ, যাতে কমচে কম কিছুমান সাধুকথাৰ কিতাপেই হওক নতুবা গল্প কিতাপ হওক, যিবিলাকৰ পৰা শিকিব পাৰি, তেনেকুৱা যাতে তেওঁলোকে পঢ়ে। তাৰ পৰা নিশ্চয় বহুত কথা শিকিব পাৰিব আৰু ভৱিষ্যতৰ কাৰণে বিৰাট হেল্প হ'ব। ভিডিঅ'টো কেনেকুৱা পালে জনাব। আৰু বিশেষকৈ আপোনালোকৰ ফেভাৰিট কিতাপ কোনখন? প্ৰত্যেকেই কিতাপ পঢ়ে, গতিকে এইটো আপোনালোকৰ বিশেষ অনুৰোধ। আপোনালোকৰ ফেভাৰিট কিতাপ কোনখন বা কোনখন কিতাপ পঢ়ি ভাল পায় কমেণ্টত জনাই দিব, তেতিয়া মোৰো ভাল লাগিব। চব গম পাম যে কাৰ কোনখন কিতাপ
কিজানি মই ভাল পোৱাখনো আপোনালোকৰ লগত মিলি যায়। গতিকে কমেণ্ট কৰি জনাই দিব। আকৌ তেনেকুৱা নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকৰ সৈতে অতি সোনকালে লগ হ'ম। ধন্যবাদ।